নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি দেওবাৰ, সেইবাবে আমি গৈছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ। তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আজি আমি মন্দিৰত কিনো দেখিলোঁ আৰু আজিৰ দিনটো কেনেকৈ গ'ল বলকচোন। আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এয়া। কলিয়াভোমৰা বীজ আপোনালোকে সকলোৱেতো চিনি পায়েই। ছেকেণ্ডখন দলং সম্পূৰ্ণ হৈ গ'ল প্ৰায়। আৰু হৌৱা মৃত্যুঞ্জয় মন্দিৰ আমি প্ৰায় পালোহিয়ে, সেয়া দেখি পাইছে। আৰু এয়া আমি ধূপ চাকি শলিতা ফল মূল লৈ লৈছোঁ। আপোনালোকে আহিলেও ইয়াতে লৈ ল'ব পাৰিব, বহুত দোকান আছে। আৰু মই এতিয়া এনেই অলপ আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। দেওবাৰে মানে বেছি ভিৰ হয় মৃত্যুঞ্জয় মন্দিৰত, বহুত দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে সেইবাবে। এতিয়া ভিতৰলৈ যাওঁ, চাকি জ্বলাইছোঁ, এতিয়া ভিতৰলৈ যাওঁ ব'লক। ইয়াতে সৰু সৰু মাছ কাছ আছে, একদম সৰু সৰু। মন্দিৰৰ ভিতৰত ফটো ভিডিঅ' একো এলাও নাই। বাহিৰৰ পৰা যি পাৰিছোঁ তাকে দেখাব চেষ্টা কৰিছোঁ। আৰু আমি এতিয়া ভিতৰত গৈ পূজা কৰিলোঁ। আৰু আমাৰ ভিতৰৰ পূজা কৰা হৈ গ'ল। মন্দিৰটো আৰম্ভ হোৱা অলপ দিনৰ পাছতে ভূমিকম্প আহিছিল। ভূমিকম্পত মন্দিৰটো ফাটিছিলে চাওক। আৰু এয়া আমি একেলগতে যোৱা ফটো এখনো মাজতে ভৰাই দিলোঁ। মন্দিৰ সেৱা কৰি হৈ গ'ল আৰু এতিয়া চবেই ফটো মৰাত ব্যস্ত। দেখাই দিব পূজা দি হোৱাৰ পাছতে মন্দিৰৰ কাষে কাষে অলপ অলপ ছাঁ আছে। সকলোৱে ছাঁহতে বহিছে, যিহেতু বাহিৰত অলপো ছাঁ নাই। দেখিছে কিমান গৰম, বহুত গৰম পৰি একদম পুৰা ৰ'দ। আপোনালোক আহিব, যোনে অহা নাই ভাল পাব আহি পিনে।
খালি অলপ সন্ধিয়া পৰা আহিলে বেছি ভাল পাব আৰু বহুত গৰম নহ'লে। ৰাতি যি গৰম দৌৰি দৌৰি প্ৰসাদ ল'বলৈ আহিছে। আৰু গাড়ীৰ ভিতৰতে আমি সকলোৱে প্ৰসাদ খাই খাই আহি আছো। আজি ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। যদিহে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।